হেল্ল' ফ্ৰেণ্ডছ, কি আপুনি জানে নেকি যে সেৱা কৰাৰো কি চাইণ্টিফিক ৰিজন আছে? আমিতো সাধাৰণতে শিক্ষক দিৱস বা উৎসৱ পাৰ্বণত ডাঙৰক সেৱা কৰোঁ, কিন্তু আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈ চালে সেৱা কৰাৰ কি চাইণ্টিফিক ৰিজন আৰু সেৱা কৰিলে আমাৰ কি লাভ হয়, আজি সকলোবোৰ কথা জানিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই দীপজ্যোতি আৰু মোৰ ইউটিউব চেনেল এছামিজ বিৱৰণলৈ আপোনাক স্বাগতম জনাইছোঁ। ভাৰতীয় সভ্যতা সংস্কৃতিত এনেকুৱা ধৰণৰ বহুতো প্ৰথা বহু যুগ যুগ ধৰি চলি আহি আছে। এনেকুৱা এটা পৰম্পৰা হৈছে ডাঙৰক সেৱা কৰা, যিটো সাধাৰণতে উৎসৱ পাৰ্বণ আৰু শিক্ষক দিৱসত আমি সকলোৱে কৰোঁ। কিন্তু সেৱা কৰাৰো কিছুমান বৈজ্ঞানিক কাৰণ লুকাই আছে। এনেই এই পৰম্পৰাবোৰৰ সৃষ্টি হোৱা নাই। আচলতে আমাৰ দেশত শক্তিৰ প্ৰবাহ অৰ্থাৎ ফ্ল' অফ এনাৰ্জিৰ বাবে তিনিটা চেণ্টাৰ থাকে। সেইকেইটা হৈছে আমাৰ মূৰ, হাত আৰু ভৰি। আমাৰ ভৰিত থকা নাড়ীৰে শক্তি ওলাই যায় আৰু আমাৰ হাতত থকা নাড়ীৰে শক্তিৰ প্ৰৱেশ ঘটে। সেৱা কৰাৰ সময়ত আমি আমাৰ হাতেৰে ডাঙৰৰ ভৰি চুওঁ আৰু আমাক আশীৰ্বাদ দিবলৈ ডাঙৰসকলে সিহঁতৰ হাত আমাৰ মূৰত ৰাখে। এনেকুৱা সময়ত দুটা এনাৰ্জি চেণ্টাৰৰ মিলন ঘটে। আমি যেতিয়া ডাঙৰৰ ভৰি চুওঁ আৰু সিহঁতে যেতিয়া আমাৰ মূৰত হাত ৰাখে, তেতিয়া এটা এনাৰ্জি চাৰ্কিট সম্পূৰ্ণ হয়। আমি কাৰোবাক সেৱা কৰিলে সিহঁতৰ অন্তৰত ভাল ভাল চিন্তা আৰু সকাৰাত্মক শক্তি অৰ্থাৎ পজিটিভ এনাৰ্জিৰে ভৰি পৰে, আৰু যেতিয়া আমি তেওঁলোকক সেৱা কৰোঁ তেতিয়া সিহঁতৰ দেহৰ যি পজিটিভ এনাৰ্জি সেয়া আমালৈ ট্ৰেন্সফাৰ অৰ্থাৎ প্ৰবাহিত হয়। এইকাৰণে কোৱা হয় যে আমি সদায় আমাৰ মা দেউতা বা ডাঙৰক সেৱা কৰিব লাগে, যাৰ দ্বাৰা সিহঁতৰ যি পজিটিভ এনাৰ্জি আমাৰ ভিতৰলৈ অৰ্থাৎ আমাৰ দেহলৈ প্ৰবাহিত হয়। আৰু যিসকলে এয়া নকৰে অৰ্থাৎ সেৱা নকৰে, সিহঁতৰ মাজত পজিটিভ এনাৰ্জিৰ অভাৱ হয়। আৰু এইটো আপুনি মনত ৰাখিব যে যিজন মানুহ সেৱা কৰাৰ বাবে উপযুক্ত তাকহে কৰিব লাগে। অযোগ্য ব্যক্তিক সেৱা কৰাৰ ফলত আমাৰ দেহলৈ নকাৰাত্মক অৰ্থাৎ নিগেটিভ এনাৰ্জিৰ প্ৰৱাহ হ'ব। সেয়ে আমি যাকে তাকে সেৱা কৰি লাভ নাই, যাৰ ফলত আমাৰ বৰঞ্চ লোকচানহে হ'ব। বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে আপুনি নিশ্চয় সেৱা কৰাৰ কি চাইণ্টিফিক ৰিজন আৰু সেৱা কৰিলে আমাৰ কি লাভ হয় আদি সকলোবোৰ কথা জানিব পাৰিলে। আৰু যদি ভিডিঅ'টো চাই আপুনি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নিশ্চয় কমেণ্ট কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ কিছুমান ইণ্টাৰেষ্টিং কথাৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' এই চেনেলটোত আপলোড কৰি থাকোঁ। আজিলৈ ইমানেই, লগ পাম অন্য নতুন ভিডিঅ'লৈ। বাই বাই, ধন্যবাদ।